Hey guys, good morning. Welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি 30 ডে চেলেঞ্জৰ 10 নম্বৰটো দিন ৰাতিপুৱা একেবাৰে ব্ৰেকফাষ্টৰ পৰাই আপোনালোকক লগ পাইছোঁ আৰু এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। আপোনালোকে চাব স্কিপ নকৰাকৈ শেষলৈকে। আৰু ৰাতিপুৱা আজি অকণমান উঠা দেৰি হ'ল, গতিকে কাম বনখিনিও একেবাৰে দেৰি হৈ গৈ আছে। সেইকাৰণে বোলো বনাই ব্ৰেকফাষ্ট কৰাৰ পৰাই আপোনালোকক শ্বেয়াৰ কৰিম ভিডিঅ'টো, কাৰণ যিহেতু মই ৰেচিপিবিলাক দি আছোঁ, গতিকে মই এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আৰু আজি ব্ৰেকফাষ্টত পোহা বনাম। তাৰ কাৰণে মই চিৰাখিনি জৰজৰীয়াকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পিছতে মই বিলাহী, পনীৰ, পিঁয়াজ অকণমান কাটি লৈছিলোঁ। আৰু প্ৰথমতে কেৰাহীত অকণমান ঘিউ দি ল'লোঁ। ঘিউ দি পেলাই বাদামকেইটা অকণমান মচমচীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু সেই একেখিনি তেলতে মই পনীৰখিনিও ফ্ৰাই কৰি ল'লোঁ। পনীৰখিনি ফ্ৰাই কৰাৰ পিছতে পিঁয়াজো অকণমান দি দিলোঁ, গোলকৈ কাটি লোৱা। তাৰপিছত নিমখ, হালধি আৰু অকণমান জিৰা পাউডাৰ দিছোঁ। তাত আৰু বেলেগ একো নিদিওঁ ইয়াত। সেইখিনি ভাজি অকণমান হোৱাৰ পিছতে বিলাহীখিনি দি ল'লোঁ। দি দিয়াৰ পিছতে এইখিনি অকণমান ঢাকন মাৰি পেলাই ভাজি থ'ম, যাতে কোমল হয় বস্তুখিনি। আৰু কোমল হোৱাৰ পিছতে এইখিনি মই ইয়াত চিৰাখিনি দি দিলোঁ। যিহেতু এইখিনি ইমান ভাজিবলগীয়া নায়েই, পিঁয়াজখিনি বেছি সময় নালাগেই ৰেডি হওঁতে। আৰু ইফালে মোৰ পনীৰ পোহা ৰেডি হৈ গ'ল। তাৰ ওপৰত অকণমান নেমু চেপি দিছোঁ আৰু লগতে দি দিছোঁ ভাজি থোৱা বাদামকেইটা। আৰু মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। এতিয়া মই খাই বৈ লওঁ, তাৰপিছত আপোনালোকক দিনটো কি কৰোঁ সেইখিনি দেখুৱাই থাকিম। আৰু মই ল'ৰাটোক বিচাৰি ফুৰিছোঁ। মোৰ ঘৰটোৰ অৱস্থাটো দেখিছেনে? দেখিছে, সেইফালে তাত কাপোৰ পেলালে, এয়া বিচনাৰ পৰা এইবোৰ চব পেলালে। ইয়াত গাৰু, তাৰপিছত এয়া পাকঘৰটোও দেখুৱাম ৰ'ব। এইখিনি দেখিছে, কল আছিলে টেবুলৰ ওপৰত থৈছিলোঁ, সেয়া পেলালে, কুচন পেলালে। তাৰপিছত পাকঘৰত এয়া বিলাহী চিলাহী চব পেলাই। আৰু মানুহটোৱে কি কৰি আছে চাব দেই। এইটো মানুহটো, তুমি কি কৰি আছা দেহা? হা, কেলৈ তুমি ইয়াৰ ওপৰত উঠিলাহি? বস্তু মানে মই ক'তো থৈ পেলাই মই সাৰিব নোৱাৰোঁ, মানে এনেকুৱা হৈছে ল'ৰাৰ পৰা। টেবুলৰ ওপৰত উঠি আছে মনে মনে। কি কৰিছা তুমি? কৈ দিয়াচোন অকণমান। এনেই কি কৰিছা বাৰু তুমি? হা, এইফালে অকণমান কৈ দিয়াচোন, কি কৰিছা তুমি অকণমান? এইফালে অকণ কৈ দিয়াচোন, কি কৰিছা তুমি? কি উৎপাত কৰিছা? আৰু আজি ৰাতিপুৱা শুই উঠাৰ পৰা লাইট নাই। ইমান দিগদাৰ হৈছে লাইট নথকাৰ কাৰণে। পানীও উঠাব পৰা নাই, পানীও নাই। বাৰে বাৰে টেপটো খোলোংগৈ, পানী মানে নাই। আৰু চৰকাৰে বোলে কাৰেণ্ট মানে বচাইছে, কি কৰিছে আৰু। এইবাৰতো কংগ্ৰেছ চৰকাৰ জিকিছে কৰ্ণাটকত, চৰকাৰেহে জানে আৰু কি কৰি আছে। এইফালে বতৰটো একদম ৰ'দ দিয়া থকা নিচিনা আছিলে ৰাতিপুৱাৰ সময়ত। এতিয়া আকৌ অকণমান বতৰটো ঠাণ্ডা হ'ল। সেইকাৰণে মই আজি গৰমত খাব পৰা থাল এখন ৰেডি কৰিছিলোঁ। তাতে মই খৰিচা দি পেলাই আলু পিটিকা কৰিলোঁ, বিলাহীয়ে নহৰুৱে পুৰি পিনি অকণ চাটনি কৰিলোঁ, বৰ বনাইছিলোঁ, মাছ ফ্ৰাই আৰু লগতে এয়া পানী দিয়া ভাত। পানী দিয়া ভাত আচলতে খাই মোৰ খুব ভাল লাগে। যদি অকণমান বেছিকৈ পিটিকা চাটনি এইবিলাক থাকে তেতিয়াতো বেছিয়ে ভাল লাগে আৰু। তো আজি দিনৰ ভাত সাজ এনেকৈ ৰেডি কৰি ল'লোঁ। পানী দিয়া ভাত খাই কেনেকুৱা লাগে বাৰু জনাবচোন দেই। আৰু এতিয়া খাই বৈ লওঁ। খাই বৈ লৈ আবেলি সময়ত মই অকণমান কেক খাইছিলোঁ, মোৰ ভোক লগাৰ নিচিনা লাগিল। খাই বৈ আহি পেলাই মই আহিলোঁ চাদলৈ খোজকাঢ়িবলৈ। আৰু এতিয়া খোজ কাঢ়ি লওঁ। আজি যিহেতু এক্সাৰচাইজ কৰা নাই, মানে তেওঁ থাকিলে জীয়ানক ধৰি দিয়ে যে, তেতিয়া মোৰ মানে ভাল আৰু খোজকাঢ়িবলৈ। নহ'লে সি কান্দি কান্দি পিছে পিছে ঘূৰি ফুৰে, বৰ দিগদাৰ হয় তেনেকৈ কৰি থাকিলে মানে কামবোৰ কৰিবলৈ। আৰু সেইখিনি কৰি মেলি পেলাই মই অকণমান বজাৰলৈ ওলাই গ'লোঁ। ওচৰতে আছে বজাৰখন, গতিকে ময়ে ওলাই গ'লোঁ আৰু আজি। গৈ পেলাই সেয়া বজাৰ কৰি আহিলোঁ। কৰি আহি পেলাই মই ডিনাৰখিনি বনাবলৈ আহিছোঁ এতিয়া। বস্তুখিনি মই চব যোগাৰ কৰি থৈ গৈছিলোঁ, কাৰণ মানে 9টা চাৰে 9টাৰ ভিতৰত মই খাই বৈ আজৰি হ'বলৈ চেষ্টা কৰোঁ। কি হয়, শুবলৈ যোৱা 3 ঘণ্টাৰ আগত বোলে ডিনাৰ কৰি ৰেডি হ'ব লাগে, তেতিয়াহে মানে ৱেইট লুজত সহায় হয়। আৰু যিহেতু মই ইমান কষ্ট কৰিয়ে আছোঁ, গতিকে এইখিনিও যদি মানি চলোঁ তেতিয়া ভাল ৰিজাল্ট এটা পাম। যদি মই এইখিনি নামানো, ৱেইট লুজ কৰিছোঁ বুলি আৰু 11টা 12টাত মানে এক্সাৰচাইজ কৰিছোঁ বুলি, খোজকাঢ়িছোঁ বুলি যদি আৰু 11:30 চাৰে 10টাত খাবলৈ লওঁ, তেতিয়া মানে একো লাভ নাই মানে সেইখিনি কষ্ট কৰাৰ। সেইকাৰণে আৰু অকণমান কষ্ট হৈছে যদিও মই যিমান পাৰোঁ সোনকালে ডিনাৰটো ৰেডি কৰি পেলাই খাই বৈ আজৰি হৈ যাওঁ।
আৰু পানী চানীবিলাকো খাই থাকোঁ কাৰণে মানে কি হয় পেটটো ভৰি থকাৰ নিচিনাই লাগে সেইকাৰণে আৰু আজি তাতে দিনত পানী দিয়া ভাত খাইছোঁ পানী দিয়া ভাতৰ মানে থালখন বহুত হেভি আছিলে আজি গতিকে এতিয়া মোৰ ইমান বেছি ভোক লগা নাই আৰু চয়াবিনটো ৱেইট লুজত বহুত ভাল বুলি কয় কাৰণ চয়াবিনত কেলৰি ইমান বেছি নাথাকে লগতে হাই প্ৰটিন হয় চয়াবিনটো গতিকে সেই চয়াবিন এনেকৈ বনাই ল'লোঁ বনাই মেলি ৰেডি কৰি ল'লোঁ আপোনালোকক দেখুৱালোৱে কেনেকৈ বনালোঁ একেবাৰে শেষতে গৰম মছলা আৰু অকণমান কচুৰি মেথিৰ পাত দি দিছোঁ আৰু দিছোঁ অকণমান কেঁচা ধনিয়া এইখিনি দি পেলাই ৰেডি কৰি ল'লোঁ আচলতে শুকানকৈ বনাম এয়া শুকান দেখিছে নহয় এনেকৈ কৰি পেলাই ৰেডি কৰি ল'লোঁ আৰু তাৰপিছতে ইয়াৰ ওপৰত অকণমান গাজৰ তিয়ঁহ আৰু পিঁয়াজ অকণমান দি লৈছোঁ এনেকৈ খাই ভাল লাগে আচলতে আগতে মই এনেকৈ খাইছোঁ কিন্তু ৰুটি বা ভাতৰ লগত খাওঁ কিন্তু যিহেতু এতিয়া মই ৰাতি ভাত নাখাওঁ গতিকে এনেকৈ মই ৰেডি কৰি ল'লোঁ আৰু ইমানখিনি এজন মানুহৰ কাৰণে আচলতে ছাফিচিয়েণ্ট হৈ যায় গতিকে সেয়া খাই ল'লোঁ খাবলৈ টেষ্টি হৈছিলে গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু এতিয়া মই বজাৰখিনি সামৰি ল'ম দেখিছে নহয় বজাৰ টোপোলা দেখি দিয়া নাহিলেই আৰু সি নষ্ট কৰাৰ আগতে গোটেই বস্তুখিনি মই চিজিল কৰি লওঁ অলপমান ফ্ৰুটছ আনিছিলোঁ যিহেতু আজিকালি অকণমান ফ্ৰুটছ বেছিকৈ লাগে আগতে কি হয় অকণমান এটা আপেল যদি কাটিলোঁ আমি গোটেইকেইটাই ভগাই খালোঁ বা আম কাটিলোঁ যদি গোটেইকেইটাই ভগাই খালোঁ এনেকৈ খাওঁ কিন্তু আজিকালি যিহেতু ব্ৰেকফাষ্টে কেতিয়াবা ফ্ৰুটছৰ কৰোঁ বা মানে ডিনাৰ কৰোঁ গতিকে ফ্ৰুটছকেইটা মোক দৰকাৰ হয় বেছি অনা নাই কেইটামান আনিছোঁ কাৰণ মানে বিল্ডিঙৰ পৰা নামি গৈ পিনিয়ে বজাৰখন গতিকে মোক লাগিলে মই আকৌ পাছত আনি ল'ম বাৰু সেইকাৰণে কেইটামান আনিছোঁ আৰু এইফালে পাচলি অলপমান আনিছিলোঁ লগতে ধনিয়াটো ইয়াত 12 মাহে ওলাই থাকে আমাৰ সেইফালে অকণমান পাবলৈ দিগদাৰ হয় কিন্তু ইয়াত মানে পাচলি হওক কিবা যিকোনো বস্তু মানে 12 মাহেই হৈ থাকে গতিকে সেইখিনিয়ে আৰু আজিৰ দিনটো এনেকৈ পাৰ হ'ল আমাৰ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভাল পালে লাইক আৰু কমেণ্ট কৰিব আৰু আপোনালোকক লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই